ফ্ৰেণ্ডছ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আজি এটা মাছৰ ডিমৰ ৰেচিপি লৈ আহিছোঁ। এইখিনি মাছৰ কণীখিনি অকণমান বেছি নহয়, তাতে ইয়াত হালধি আৰু নিমখ দি সানি ল'লোঁ প্ৰথমতে। তাৰপাছতে ইয়াত আদা, নহৰু আৰু পিঁয়াজ, শুকান জলকীয়া দি লৈছোঁ। এইখিনি ধুনীয়াকৈ সানি ল'ম। তাৰপিছতে এইফালে অলপমান বেচন লৈছোঁ। আপোনালোকে তাতে নিমখ আৰু হালধি দি ল'ব। মই ইয়াত অকল নিমখ আৰু সানি লৈছোঁ নিমখ আৰু হালধি দি পিনি। তাৰপাছত এতিয়া ইয়াত অকণমান দিম মই ধনিয়া পাউডাৰ, লোকক দেখুৱাইছোঁ। এয়া ধনিয়া পাউডাৰ দিলোঁ অকণমান। এতিয়া এইখিনি অকণমান মিহলাই ল'ম। তাত আৰু অকণমান দিম ৰেড চিলি পাউডাৰ, কাৰণ কালাৰটো ধুনীয়া হ'ব লাগিব, পকৰি বনাম যিহেতু। তাৰপিছত এইখিনি ধুনীয়াকৈ অকণমান মিহলাই ল'বি। ইয়াত মই এতিয়া পানী দিম অকণমান, মানে অকণমান ধুনীয়াকৈ ফেটিব লাগিব যিহেতু তেনেকৈ মিহলি খাবলৈ। ধুনীয়াকৈ এতিয়া এইখিনি ফেটি পিনি নেক্সট কি কৰি আছোঁ চাই থাকক ভিডিঅ'টো। এতিয়া ইয়াত নৰসিংহ পাত দিম। নৰসিংহ পাতখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ। ইয়াত চিঙি ধুনীয়াকৈ দি দিব লাগিব। দি দিব, ধুনীয়া গোন্ধ এটা আহে এইটো কাৰণে, আৰু বহুত ভাল লাগে খাই চাব। এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। তাৰপাছত মই এইখিনি যে বনাইছিলোঁ কৈছিলোঁ বেচনৰ, এনেকৈ ইমানটোমান ডাঠ হ'লে হ'ব পেষ্টটো, ইমানটোমান খাইনে। তাৰপিছত এইখিনি ইয়াত ধুনীয়াকৈ দি দিব। এনেও আমি মাছৰ ডিম খাই কিমান ভাল পাওঁ আপোনালোকে জানেই। আপোনালোকে ভাল পায় নে জনাব কমেণ্ট কৰি দেই। বহুত ভাল লাগে, আৰু আপোনালোকে এনেকৈ খাই পিনি মোক জনাব কেনেকুৱা লাগে। ধুনীয়াকৈ কণী এনেকুৱা হোৱালৈকে অলপ ফেটি ল'ব, এনেকৈ ইমানকুৱা কৰি। তাৰপাছত এইফালে কেৰাহীত মই তেল গৰম হৈ আছে। তাৰপিছত এতিয়া মই এইখিনি ইয়াত ধুনীয়াকৈ মাছৰ কণী কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিবচোন দেই। তেলখিনি গৰম হ'বলৈ দিব। আৰু এইখিনি মানে মাছ ফ্ৰাই কৰা তেল, সেইকাৰণে অকণমান এনেকুৱা দেখিছে আপোনালোকে। মানে মাছ আছিলে মোৰ আগৰ, যিহেতু মাছৰ কণী, সেইকাৰণে মাছৰ তেলখিনিতে এনেকুৱাকৈ এটা এটা দি দিব। অকণমান সাৱধান হ'ব, কাৰণ দিছে বহুত ভয় লাগে মানে। মই হাতেৰে নাই দিয়া। যিহেতু মই ৰেড চিলি দিছোঁ, সেইকাৰণে জলকীয়া গুড়া কালাৰ ধুনীয়া আহিবই। অকণমান মিডিয়াম ফ্লেমত থৈছোঁ গেছটো, আপোনালোকে চাব পাৰে। এইদৰে ঠিক আছে। মই এতিয়া এইকেইটা ভাজি লওঁ ধুনীয়াকৈ। এনেকৈ ভাজিব আপোনালোকে। তাৰপিছত শেষত কেনেকুৱা হ'ল দেখিবলৈ আৰু খাবলৈ আপোনালোকক দেখুৱাই আছোঁ। ঠিক আছে, ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া বনাইছিলোঁ যিখিনি মাছৰ কণী আৰু নৰসিংহ বেচনৰ পকৰি, একদম ধুনীয়াকৈ হৈ গ'ল। দেখুৱাইছোঁ আপোনালোকক কি ধুনীয়া কালাৰ হৈছে, খাব আৰু মজা। চ' বন্ধুসকল, যদি এই ৰেচিপিটো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই।